চাওক কেবিনেট বৈঠক কৰাৰ সিদ্ধান্তটো কেতিয়াৰ পৰা আছে তিনিচুকীয়াত এতিয়া মই উত্তৰ লখিমপুৰত কেবিনেট হ'ব বুলি আজিয়ে কৰিলোঁ এটা কেবিনেট বৈঠকৰ আগদিনাখন যদি বিৰোধীয়ে লখিমপুৰত মিটিং এখন কৰি কয় যে আমাৰ ভয়তহে লখিমপুৰত কেবিনেট আহিছে তাক মই কেনেকৈ কন্ট্ৰোল কৰিব পাৰিম এতিয়া মই কৈ দিলোঁ যে জানুৱাৰীত নলবাৰীত কেবিনেট হ'ব এতিয়া মোৰ নলবাৰীত আগদিনাখন যদি তাত বিৰোধী এখন মিটিং পাতি কৈ দিয়ে যে আমাৰ ভয়তহে কেবিনেট কৰিছে মই এতিয়া কি কৰিব পাৰোঁ কওক যদি কোনোবাই বেয়া কাম কৰিছে তাত ভিজিলেন্স লগাব লাগে কিন্তু আমি সেই শব্দবিলাক কোৱাৰ পৰিৱৰ্তে আমি কওঁ যে আমাৰ চৰকাৰ আহিলে আমি মেডিকেল কলেজ কৰিম ৰাস্তা কৰিম স্কুল কৰিম তেওঁলোকে লয় ভিজিলেন্স কৰিম কোনোবাই বেয়া কাম কৰিলেতো এইটো লাগেই সেইটোতো কোনো বাধা দিব নোৱাৰে কিন্তু চৰকাৰ এখন আনাৰ কাৰণে তাৰতো এটা ব্যৱস্থা থাকিব লাগিব না আৰু বিৰোধী দল সিদিনাখন সফল হ'ব যেতিয়া 17টাৰ পৰিৱৰ্তে তেতিয়া এটা হ'ব 17 শব্দ বুলি কৈ দিয়াৰ লগে লগে গণ্ডগোল নহয় জানো যে 14টা লোকসভা আহিছে পাৰ্টি 17টা গতিকে তেওঁলোকে যোনদিনাখন মিটিং এখন কৰি ক'ব যে আজিৰ পৰা 17টা দল আমি এটা হৈ গ'লো সংবিধান এজন নেতা এজন তেতিয়া অলপ ভয় খাব পাৰোঁ কিন্তু 17 বুলি কৈ দিয়াৰ লগে লগেতো ভয়টো ভাঙিয়ে গ'ল আপুনি যদি কয় স্কুলৰ মাষ্টৰজন আহিছে চেকনি লৈ বাচ্চাই ভয় খাব যদি আপুনি ক'ব মাষ্টৰজন আহিছে লজেন্স লৈ পেলাই ক'ৰ পৰা ভয় খাব গতিকে আমাক ভয় খুৱাবৰ কাৰণে প্ৰথম কৰিব লাগিব 17টাটো এক হ'ব লাগিব তেতিয়াহে অলপ চলপ ভয় খাম তেওঁলোকৰ ওপৰত এতিয়া আমাৰ মন্ত্ৰীসকলে ক'ব মাজে মাজে মই তেওঁলোকৰ ওপৰত কি ক'ম আৰু আমাৰ ফালৰ পৰা ক্ষতিপূৰণৰ পইচা পঠোৱাত কোনো অসুবিধা নাই সকলোতে আমি কৰি আছো কিন্তু ডিসি সকলৰ কিছুমান সমস্যা থাকে যেনেকৈ লখিমপুৰত এটা আমাৰ ৰাস্তা হৈছিল এলে হ'ব লাগে 1 কোটি টকা কৰি দিলে 3 কোটি টকা এতিয়া তাতে আকৌ ভিজিলেন্স লাগি গ'ল সেইকাৰণে কিছুমান ব্যৱহাৰিক অসুবিধা থাকে মই ইয়াত কি ব্যৱহাৰিক অসুবিধা আছে মই খুদি দিম বহুত বেছি আছে আসলতে এইটো সীমান্তৱৰ্তী এৰিয়া বুলি নহয় প্ৰতিজন এডিক্টে এটা সময় যেতিয়া ইনজেক্টেবললৈকে গুচি যায় তেতিয়া তেওঁলোকৰ গাত HIV/AIDS আহে আৰু অসমত HIV/AIDS-ৰ সংখ্যাটো বাঢ়ি আছে কাৰণ ইনজেক্টেবল ড্ৰাগ ইউজ কৰা মানুহৰ সংখ্যাও বাঢ়িছে আমিতো প্ৰচেষ্টা চলাই আছো মই আপোনালোকেও কিবা খবৰ থাকিলে এসপি গোপনে দিব মই প্ৰচেষ্টা আমি লাগি আছো এইটো কামত আপোনালোকৰো সহায় সহযোগিতা বিচাৰি মই এসপি ডিসিক কৈ থৈ যাম মই চাই লওঁ কিয় তাতে এক্টৰ আণ্ডাৰত কোন কেইটা ঐতিহাসিক কীৰ্তিচিহ্ন নটিফাই কৰিব লাগে এতিয়া চাউল ধোৱা পুখুৰীটো নটিফাই হৈছে নে নাই মই চাই ল'ম আজি মই কি আছিল মই চাই ল'ম মই এবাৰ চাই ল'ম এতিয়া আমাৰ যিকোনো দিনতে ইনস্পেকশ্যন আহিব কালি ৰাতিপুৱা মই এবাৰ চাইও আহিম আৰু তিনচুকীয়া মেডিকেল কলেজত মই আশা কৰিছোঁ যে এই বছৰ আমি এডমিশ্যন দিব পাৰিম আমি এজ পাৰ প্লেনিং গৈ আছোঁ গতিকে এতিয়া ডক্টৰৰ এপইণ্টমেণ্ট হৈছে 2 দিনতে OPD ইনডোৰ আৰম্ভ হ'ব গতিকে আৰু এমাহ 1.5 মাহৰ ভিতৰত তিনচুকীয়া মেডিকেল কলেজ ইনিচিয়েল কাৰ্যক্ষম হৈ উঠিব কোনে কৰিছে অভিযোগ মইতো নাজানো দে কাৰণ মইতো BTR ক'ব গ'লে মাহত 2 বাৰ যাওঁ
তাতে বড়ো অনাবড়ো শব্দবিলাক নোহোৱা হোৱাটোহে মই গম পাওঁ আজিকালি এতিয়াতো আমাৰটোতো MLA মন্ত্ৰী সকলো BTRত মাহত 3 দিন যায় আমাৰ এটা বিশেষ নিৰ্দেশ আছে যে সকলো বিধায়ক মন্ত্ৰী ইভেন এটা আমাৰ সুৰেন ফুকন তিনচুকীয়াৰ বিধায়ক কিন্তু তেওঁ 3 দিন BTR ডিগবৈ বিধায়ক তিনচুকীয়া জিলা তেওঁ BTRত গৈ 3 দিন থাকে গতিকে আমি গোটেইবিলাকে কেইদিনমান আগতে তামুলপুৰত অজন্তা নেওক ৰাতি থাকি আহিলে আমি BTRত মাহত 3 দিন যাওঁৱেই পীযুষ হাজৰিকা জয়ন্ত ৰঞ্জিত দাস গোটেইবিলাক অশোক সিংগাল আমি BTRত 3 দিন যোৱাটো আমাৰ পাক্কা আমাকতো কোনেও আজিকালি এইবোৰ অভিযোগ নিদিয়ে হ'ব अभी एग्जिट पोल का ऊपर मैं क्या कमेंट देता हूँ मैं एक्चुअल पोल का ऊपर कमेंट दूंगा लोग तो काउंटिंग का बात कमेंट मांगते हैं जो भी है एग्जिट पोल का ऊपर 10-10 एग्जिट पोल 10-10 चैनल अभी कौन सा एग्जिट पोल का ऊपर मैं कमेंट दूं थैंक यू